টেনশ্যন কৰি আছা সেইকাৰণে মই আকৌ ভিডিঅ'টো বনালোঁ ডিটেইলছবিলাক ক'বৰ কাৰণে। চোৱা, চাৰ্টিফিকেট তোমালোকক দিব এইকেইদিনতে, ইমান টেনশ্যন নল'বা যে এতিয়া কিয় মাতা নাই, আমালৈ ফোন কিয় অহা নাই। কলেজবিলাকে চব কলেজে ফোন নকৰে, কিছুমানৰ ডেট দিব আৰু বেছিভাগ কলেজত হয়তো 14 তাৰিখ বা 11 তাৰিখৰ পিছত তেনেকুৱাতহে দিব। তো ইমান টেনশ্যন নল'বা, দিন আছে আৰু বহুত দিন আছে, ফোন কৰিব, লাহে ধীৰে কৰিব। ডিলাৰৰ পৰা এতিয়াই মেছেজ অহা নাই বুলি টেনশ্যনত এই পৰীক্ষা বেয়া নকৰিবা, পৰীক্ষা দিয়া এতিয়া ভালকৈ। পৰীক্ষাবিলাক হৈ আছে গম পাইছোঁ, পৰীক্ষা দিয়া ভালকৈ আৰু লাহে ধীৰে গ'লেও হ'ব। এইটো এনেকুৱা নহয় যে আজি যাব লাগিব, আহিছে যাবই লাগিব নাম। লাহে ধীৰে যাব পাৰিবা, টাইম আছে বহুত। চ' ইমান টেনশ্যন কোনেও নল'বা। কোনোবা বাহিৰত থাকিব পৰাটো লাহে ধীৰে ঘৰৰ মানুহক পঠাবা, একো দিগদাৰ নাই। আৰু মিটিংবিলাকত যাবলৈ ট্ৰাই কৰিবা। তাত চাৰ্টিফিকেট নিদিয়ে, খালি মিটিংবিলাকত ক'ব ক'ত ক'ত তোমালোকৰ চাৰ্টিফিকেট দিব। কিয় যাবা মিটিংবিলাকত? মিটিংবিলাকতে কৈ দিয়ে ক'ত চাৰ্টিফিকেট দিব, কেনেকৈ কি কৰিব লাগে, চব তাত কৈ দিয়ে ডিষ্ট্ৰিক্টে। তো তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ যিবিলাক মিটিং হয় তাত যাব ট্ৰাই কৰিবা, তাত বহুতখিনি কথা গম পাবা। আৰু এই ডিলাৰৰ পৰা মেছেজ আহিব তোমালোকক, এইটো চিন্তা নকৰিবা যে আমাৰ এতিয়া কিয় অহা নাই মেছেজ। তো এইটো টেনশ্যন একদমেই নল'বা, বহুত দিনলৈকে আহি থাকে, একমাহমানলৈকে আহি থাকিব এইবিলাক মেছেজ। তো ইমান টেনশ্যন নকৰিবা যে এতিয়া কিয় অহা নাই। আৰু মেইন কথা, ডিলাৰৰ মেছেজ নাহে যদি ফোন নম্বৰ ভুল হৈ আছে তেতিয়াহে নিজে ডিলাৰত যাবা, নহ'লে এনেই ডিলাৰটোত গৈ উৎপাত কৰি নাথাকিবা। সিহঁতে লাষ্টত কৈ থৈ দিব নাম অহা নাই, পিছত নিজে যেতিয়া সিহঁতৰ ফোন কৰিব মন থাকিব তেতিয়া কৰিব। চ' এনেই ভয় খাই নাথাকিবা, একদম টেনশ্যন ফ্ৰী হৈ ঘৰত বহি থাকা। নিজে নিজে আহিব নাম, কলেজখনত খবৰ কৰি ৰাখিবা। মইতো গম পালে গ্ৰুপত কৈয়ে দিম। বাকী নিজেও কলেজবিলাকত খবৰ কৰি থাকিবা যে কেতিয়া আহিব লাগে। দুই এখন কলেজৰতো মই নিজেই খবৰ কৰি ফোন কৰি আপডেট লৈ গ্ৰুপত দিছোঁৱেই কেইখনমান কলেজত। নগাঁৱৰ কেইখন আপডেট দিবলৈ মই চেষ্টা কৰিম, এইকেইখন মোৰ ভাল চিনাকি আছে। আৰু শিৱসাগৰ কেইখনমান কলেজৰ মই কৈ দিছোঁ বাৰু। আৰু কামৰূপ ৰুৰেলৰ যিখিনি কলেজ আছে তাতো মই কণ্টেক্ট কৰিব ট্ৰাই কৰি আছোঁ। তাত ইমান কণ্টেক্ট কৰিব পৰা নাই, মৰিগাঁৱতো কণ্টেক্ট কৰিব পৰা নাই। তো যিখিনি কণ্টেক্ট কৰিব পাৰোঁ সেইখিনিতো মই তোমালোকক জনাই দিম। বাকী নিজেও অলপ কণ্টেক্ট কৰিব ট্ৰাই কৰা, আৰু নিজৰ মেছেজ আহি যাব, ইমান টেনশ্যন নল'বা। লগৰবোৰতো যাবই ন, কোনোবা নহয় কোনোবাতো সেইখন কলেজত পঢ়ি আছে নিশ্চয়। তো সিহঁতেতো ক'বই, আৰু আমাৰ গ্ৰুপতো বহুতখিনি ষ্টুডেণ্ট আছে। তো তাৰপৰা গম পাই যাবা। চ' ইমান একো টেনশ্যন কৰিবলগীয়া নাই। আৰু বহুতৰ কি হ'ল, ডকুমেণ্টৰ কাৰণে ভয় খাই আছা। চোৱা, ডকুমেণ্ট নৰ্মেল 12ৰ ডকুমেণ্টখিনি, আধাৰ কাৰ্ড, পান কাৰ্ড নাই যদি টেনশ্যন নল'বা, লাহে ধীৰে বনোৱা। মাইনৰ হৈ থাকিলেও কথা নাই। তাত গভৰ্ণমেণ্টৰ যিটো ন'টিফিকেশ্যন আছিল তাত পান কাৰ্ড ইমান ক্লিয়াৰলি মেনশ্যন নাই। তো ইমান টেনশ্যন নল'বা। 12ৰ খালি ডকুমেণ্টখিনি, ৰেজিষ্ট্ৰেশ্যন, এডমিট, মাৰ্কশ্বিট এইবিলাক ভালকৈ ৰাখিবা। আধাৰ কাৰ্ডখন ইম্পৰ্টেণ্ট হয়, সেইখন ৰাখিবা। আৰু PRC এইটো কিছুমানত বিচাৰিছে, কিছুমান বিচৰা নাই। তো PRC ইমান টেনশ্যন নল'বা, দেউতাকৰ ভোটাৰ ID এইবিলাক তোমাৰ লগত নিজৰ আধাৰ কাৰ্ডৰ লগত মেটচ কৰিলে হৈ যায়। বাকী তোমালোকৰ কি হয়, কিছুমানত কি হৈ আছে, আগতীয়াকৈ ভেৰিফিকেশ্যন হৈ আছে বাণীকান্ত এৱাৰ্ডৰ কাৰণে, চাৰ্টিফিকেটটো পিছত দিব। চ' অলপ দেৰিকৈ গ'লে তোমালোকৰ কি লাভ হ'ব, চাৰ্টিফিকেট ভেৰিফিকেশ্যন কৰাৰ দিনাই পাবা কলেজবিলাকত। চ' ইমান টেনশ্যন নকৰিবা। বাকী আৰু এটা ইম্পৰ্টেণ্ট কথা, বহুতত ডিলাৰবোৰতো কি হয়, আগতীয়াকৈ ভেৰিফিকেশ্যন হৈ আছে। তো ডিলাৰবোৰত চোৱা, নিজৰ মেছেজ আহিব তেতিয়া ডিলাৰবোৰত যাবা। এনেই আগতীয়াকৈ গৈ ভিৰ এটা কৰি লাভ নাই ন। তো তাৰপৰা মেছেজ দিলে যাবা। যদি ডিলাৰবোৰে এনেকুৱাকৈ কৈ দিছে যে চব আহা, তেতিয়াহে যাবা। এনেই আনৰ লগৰটো মেছেজ আহিছে বুলি গুচি যামগৈ তেনেকুৱা নহয়। নিজে মেছেজ আহিলে তেতিয়া যাবা লাহে ধীৰে, কাৰণ টাইম আছেতো বহুত। তেতিয়া কামবোৰ ভাল হয়। উৎপাতকৈ যাবা, কিবা এটা ভুল হ'ব, পিছত আকৌ এইটো শুদ্ধ কৰিবলৈ লাগি থাকিবা। তো এইটো তাত হোৱাতকৈ লাহে ধীৰে যোৱা ন, তেতিয়া নিজৰ কামবিলাকো হ'ব ভালকৈ। তো লাহে ধীৰে যাবা, একো টেনশ্যন নল'বা। ইমান টেনশ্যন ল'বলগীয়া বস্তু নহয়, ভালকৈ এক্সাম দিয়া। এতিয়া এক্সামৰ চলি আছে চবৰে, তো এক্সাম দিয়া ভালকৈ, পিছত লাহে ধীৰে যাবা। আৰু গ্ৰুপবিলাকত চাই থাকিবা, মইতো আপডেট দিয়ে থাকিম। আৰু নিজেও কলেজবোৰত খবৰ কৰিবা, আপডেটটো পাবাই। বাকী এটা কথা, বহুতে পাৰ্চনেলি মেছেজ দিছা, প্ৰায় 500-600 মেছেজ হৈ গৈছে। তো সেইকাৰণে ৰিপ্লাই দিয়াত অলপ প্ৰব্লেম হৈছে, মোৰো এক্সাম হৈ আছে। তো সেইটো কাৰণে কোনেও বেয়া নাপাবা। মই নিজে যেতিয়াই ফ্ৰী হওঁ তেতিয়াই ৰিপ্লাই দিম, সেইটো টেনশ্যন নল'বা। বাকীখিনি কৈয়ে দিছোঁ, গ্ৰুপত আপডেটবিলাক দি থাকিম, সেইখিনি চাই থাকিবা খালি। থেংক ইউ। আৰু ভিডিঅ'টো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিবা। বহুতে ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰিবা হা।